हेलो एवरीवन मोर चेनेলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ পৰা প্ৰায় 11 বছৰ আগত মানে 13/3/2013 তাৰিখে আমি বৈবাহিক জীৱনৰ আৰম্ভণি কৰিছিলোঁ। মানে আজি আমাৰ 11 বছৰ কমপ্লিট হ'ল বৈবাহিক জীৱনৰ। গতিকে আজি ভাবিলোঁ এটা ব্লগ বনাওঁ আপোনালোকৰ কাৰণে। আজি আমি দিনটো এনিভাৰ্চাৰী দিনটো কি কৰোঁ, ক'লৈ যাওঁ। এয়া প্ৰথমে আমাৰ ওচৰতে থকা মন্দিৰটোলৈ আহিছোঁ। আমি মন্দিৰটোক পিছফালে আগতে ক'লৈকৈ নাযাওঁ, ভগৱান যিহেতু একেই হ'লেও সন্মুখতে থকা মন্দিৰটোলৈ আহিছোঁ। এয়া চাকি ধূপ জ্বলাই লওঁ বুলি আৰু তেওঁৰ ওচৰত আশীৰ্বাদ লওঁ। মানুহজনে এয়া তেল আনিবলৈ গৈছে, মানুহজনকো দেখুৱাম। চাই থাকিবচোন আজিৰ ভিডিঅ'টো। এয়া মোৰ মানুহজন। নমস্কাৰ। আমাৰ কিমান বছৰ হ'ল বিয়া? 11 বছৰ। 11টা প্ৰতিজ্ঞা কৰক এতিয়া। 11টা প্ৰতিজ্ঞা কৰিব লাগিলে মই নোহোৱাই হ'ব লাগিব। কথা শুনিছে তেখেতৰ, তেওঁ প্ৰতিজ্ঞা কৰিব টান পায় দেই। এয়া আমি সিদ্ধেশ্বৰ মন্দিৰত। ভালকে কোৱা। নমস্কাৰ ভালকে কোৱা। এতিয়া ঘৰলৈ যাম। চাকি ধূপ জ্বলালোঁ, সেৱা কৰিলোঁ। এনিভাৰ্চাৰী বুলি এটা বিশেষ প্লেন আছে, আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আজিৰ দিনটো আমি কি কৰোঁ, ক'ত যাওঁ, এওঁ মোক কি গিফ্ট দিলে, গোটেইখিনি দেখুৱাই থাকিম। আমাৰ মাছ দিয়া ল'ৰাজনে আহি দি থৈ গ'লেই এয়া শিলঘৰীয়া মাছটো পালে ভাল আছিল। এই মাছটো অকল তেজপুৰৰ ভৰলী নদীতহে পোৱা যায়। মই ৰেচিপিটো পিছত শ্বেয়াৰ কৰিম। হেল্ল' এভৰিৱান, এতিয়া আমি গৈ আছোঁ গণেশ মন্দিৰ। আজি অকণমান সৰুকৈ কিবা এটা প্লেন কৰিছোঁ। কি কৰিম আপোনালোকক দেখুৱাই থাকিম। কোনফালে? আগতে টাউনত আছিল, এতিয়া ইয়ালৈ আহিছে। তোমালোক যাবানে? তুমি চিনি পাইছো? নাযাওঁ, আমি ইয়াতে থাকিম। ভাইটি মাৰ লগত থাকা, মই দাদাক লৈ যাওঁ। ডিষ্ট্ৰিবিউটৰৰ পৰা কিছু সামগ্ৰী আনিবলৈ তেওঁলোক নামি গ'ল। আমি ভাবিছোঁ অনাথ আশ্ৰমলৈ যাম। অনাথ আশ্ৰমত অকণমান কিবা সৰু বস্তু দিম। তেওঁলোকে আনিব গৈছে। মই ইয়াতে গাড়ীতে বহি আছোঁ। আৰু এয়া দেখিছেনে গাড়ীত কি আছে? এইবিলাক মানুহজনৰ কাপোৰ ইস্ত্ৰি কৰিব দিয়া। আৰু ইস্ত্ৰি কৰিব দিব লাগিব। আজি বহুত কাম। ৰাতিপুৱাই মন্দিৰত গ'লোঁ, তাৰ পৰা আহি এতিয়া গণেশ মন্দিৰত যাম। গণেশ মন্দিৰত সেৱা জনাই অনাথ আশ্ৰমলৈ যাম। গৈ কি কৰোঁ আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম। ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ। এইয়া তেওঁলোক আহি গ'ল। মই ৰখি আমনি লাগিল, 10 মিনিটমান লাগিল প্ৰায়। আইঅ' মোৰ টিকলাটোও আনিছে দেই। বাবা আনিলা, পিছত দিয়া। গুণগুণ কি আনিছা? চকলেট আনিছা? কিয় আনিছা? গিফ্ট? কাক দিবা গিফ্ট? খেলা বস্তু। গাড়ীৰ ডিগিত গোটেইবিলাক ভৰাই দিলে। মই ভিতৰৰ পৰাই কৰি আছোঁ। আহি যোৱা। এয়া তেজপুৰৰ পদুম পুখুৰী, আৰু অলপ দূৰ গ'লে আমি গণেশ মন্দিৰ পাম। বৰ ধুনীয়া এটা পৰিৱেশ। আমি আহি এয়া গণেশ মন্দিৰ মানে গণেশ ঘাটৰ গেটখন পালোঁ। এই গেটখন বহুত ধুনীয়া নহয়নে? আপোনালোকে দেখিছেনে? কোনে দেখিছে কমেণ্ট কৰিব। আৰু এয়া এতিয়া গণেশ মন্দিৰৰ ফালে সোমাই যোৱা ৰাস্তাটোৰে আহি আছোঁ। আৰু বেছি দূৰ নাই, এয়া পায়ে গ'লোঁ আমি। চাবচোন গণেশ মন্দিৰটো, লগতে তেজপুৰৰ গণেশ ঘাট ইমান ধুনীয়া। এইয়া ফাইনেলি আমি পাই গ'লোহি গণেশ মন্দিৰ। আৰু ওচৰৰ দোকানৰ পৰাই তেল, ধূপ, লাডু এইবিলাক লৈ ইয়াতে চাকি জ্বলালোঁ। মানুহজনেই চাকি জ্বলালে, মই মাত্ৰ সেৱা কৰিলোঁ। আৰু এয়া ইমান ধুনীয়া পৰিৱেশটো আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। চাকি ধূপ জ্বলোৱা ব্যৱস্থা বাহিৰতে, এয়া ৰাস্তাৰ কাষতে একেবাৰে গণেশ মন্দিৰটো। গতিকে বাহিৰতে ধুনীয়াকৈ ব্যৱস্থা কৰি দিয়া আছে। সেৱা কৰিবহে ভিতৰত যাব লাগে। ডাঙৰ ল'ৰা আৰু এওঁক দেখি সৰুটোৱেও ধূপ জ্বলাবলৈ লাগে। এয়া ধূপ জ্বলাই সেৱা কৰিছে। আৰু এয়া আমি এতিয়া ভিতৰলৈ সোমাই গ'লোঁ সেৱা কৰিবলৈ। অনাগত দিনবোৰ যেন এনেদৰে থাকিব পাৰোঁ, তাকে কামনা কৰিলোঁ। গণেশ মন্দিৰত সেৱা জনাই ওলাই আহিলোঁ। এতিয়া আমি যাম অনাথ আশ্ৰম। কেতেকীবাৰীত আছে। এয়া ল'ৰাহঁতে চিপছ খাই, সিহঁতক চিপছ কিনি দিলোঁ।
তাৰ মাজতে এয়া মই দেখাই দিছোঁ, মই মানুহজনক দিছোঁ এইটো চনাতাৰ ঘড়ী। কেনেকুৱা লাগিছে জনাবচোন। মানুহজনে খুবেই ভাল পালে আৰু তেওঁ মোক দিছে মিচিং মেখেলা চাদৰ এযোৰ। মই যিহেতু মিচিং মেখেলা চাদৰ ভাল পাওঁ, গতিকে একদম ধেমাজিৰ পৰা আনিছে, কংকণ ধেমাজিৰ পৰা। এইযোৰ আপোনালোকক দেখুৱাই দিছোঁ, কেনেকুৱা লাগিছে জনাব। তেওঁ ভিডিঅ' কৰি থৈছিল। এয়া গণেশ ঘাট, তেজপুৰৰ এখন বিখ্যাত ঠাই গণেশ ঘাট। আৰু এইখন ল'ৰাৰ স্কুল। গণেশ ঘাটৰ পাৰত থকা এই স্কুলখনতেই মোৰ ডাঙৰ ল'ৰাই পঢ়ে আৰু আমি ইয়াৰ পৰা ওলাই চিধাই পালোগৈ মহাভৈৰৱ মন্দিৰ। মহাভৈৰৱ মন্দিৰ পাই বাহিৰত বহি থকা মগনীয়া কেইজনক কাৰণে এয়া আমি বিস্কুট, ORSL আৰু চকলেট এনেকৈ লৈ ল'লোঁ। লৈ গোটেইকেইজনকে ল'ৰাহঁতে দিলে। ডাঙৰ ল'ৰাৰ এইবোৰ কাম কৰি খুবেই ভাল পায়। আচলতে এই ছাডেন প্লেনটো মোৰ ডাঙৰ ল'ৰাৰ বাবেই হ'ল। ইয়াৰ খুবেই দুখ লাগে এই লোকসকলৰ বাবে। সদায় মন্দিৰলৈ আহিলে কয়, কিয় এনেদৰে বহি থাকে মা, আমাৰ ককা আইতা দেখোন বহুত আৰামত থাকে। তাকো মই যথাসাধ্য উত্তৰ দিবলৈ চেষ্টা কৰোঁ। সৰুৰ পৰাই যে পৰোপকাৰী মন এটা জাগি উঠিছে, মোৰ খুবেই ভাল লাগে। এয়া সকলোকে দিলোঁ, বহুত আশীৰ্বাদ দিলে আইতাহঁতে। আজি বেছি নাই, আগতে বহুত থাকে। ঘৰত কেক কাটি এনিভাৰ্চাৰী এনজয় কৰাতকৈ এইদৰে অলপ বেলেগ ধৰণে এনজয় কৰি আজি খুবেই ভাল লাগিল। আমাৰ চাৰিওটাৰে মন। ল'ৰাহঁতৰো কিবা এটা শিকিবলৈ পালে। এতিয়া আহি আমি পালোহি এয়া অনাথ আশ্ৰম, নৱপ্ৰভাত অনাথ আশ্ৰম তেজপুৰৰ। আমি পালোহি। এওঁ ভিতৰলৈ গৈছে, কিমান ল'ৰা ছোৱালী আছে আৰু কিমান মানুহ আছে সুধিবলৈ গৈছে। সেই হিচাপে আমি বস্তুখিনি উলিয়াই লৈ যাম। এয়া ওচৰতে এটা নামঘৰ আছে, চাওকচোন ইমান ধুনীয়া পৰিৱেশটো। এইখিনি ঠাই কেতেকীবাৰী বুলি কয়। আৰু এইখন আশ্ৰমখন মই দেখাই দিওঁ। এয়া নৱপ্ৰভাত অনাথ আশ্ৰম। বা বহুত দিনতে আহিছিলোঁ, মনত পৰিছে? তোমাৰ নামটো কি আছিল? নমস্কাৰ, মোৰ নাম আছে চিংকি বিদ্যুৎ। চিংকি? কোন ক্লাছত পঢ়ি আছা? বা কিমান দাদা বা আছে চোৱা। বোলা লৈ বোলা, ইয়াতে থৈ দিয়া। তুমি লোৱাচোন। বাবা চকীত আনিছা, দি দিবা ৰ'বা, ৰ'বা তুমি দি দিবা, তেনেকৈ নিদিবা, বাহঁতে ল'ব নোৱাৰিব নহয়। চবৰে খবৰ ভাল? বহুত দিন আগত আহিছিলোঁ। মেট্ৰিক দিছা? কোন স্কুলৰ? কোন স্কুলৰ পৰা? হলেশ্বৰ ন? পুলিচ? তুমি এটা কাম কৰাচোন, এই বাহঁতক চবকে চকলেট দি দিয়া এটা। চবকে ল'ব দিয়া। দুয়োটা ল'ৰাৰে কিমান ফূৰ্তি নহয়, ইহঁত সকলোকে লগ পায় আৰু আমাৰো বহুত ভাল লাগিল। সিহঁতেও আমাক এনিভাৰ্চাৰী উইচ কৰিলে। সঁচাই ল'ৰা ছোৱালীবিলাকৰ মাজত সময়বোৰ কটাই খুবেই ভাল লাগে। আগতেও আহিছিলোঁ 2 বছৰ আগত। ইহঁতৰ ডাঙৰখিনিয়ে আমাক চিনি পালে, কিন্তু সৰুখিনিয়ে চিনি নাপালে বাৰু। তাৰপিছত আমি এইদৰে অলপ সময় সিহঁতৰ লগত এনজয় কৰিলোঁ। আজি 2 বছৰ আগত আহোঁতে ইহঁতৰ লগত আমি লাঞ্চ একেলগে কৰিছিলোঁ আৰু ইহঁতকো খুৱাইছিলোঁ। কিন্তু এইবাৰ অলপ অনুষ্টুপীয়াকৈ কৰিলোঁ। এইদৰে সিহঁতৰ লগত সময়খিনি অতিবাহিত কৰি যথেষ্ট ভাল লাগিল। এই অনাথ আশ্ৰমখনৰ অ'নাৰজন নাই, তেখেত ঢুকাইছে আৰু তেখেতৰ ৱাইফেহে চোৱা চিতা কৰে। আৰু শেষত ফিডবেক লিখিব দিছে তেওঁলোকৰ মাজৰ এজনী ছোৱালীয়ে। এয়া এওঁ ফিডবেক লিখিছে, মই পঢ়ি শুনাইছোঁ কি লিখিছে। নমস্কাৰ, আজি 13/3/2024 29 ফাগুন বুধবাৰে আমাৰ দীপা আৰু জ্যোতিৰ বিবাহ বাৰ্ষিকীৰ দিনটোত নৱপ্ৰভাত শিশু গৃহলৈ আহি শিশুসকলৰ লগত মনৰ ভাৱ প্ৰকাশ কৰি অতিকে সুখ অনুভৱ কৰিছোঁ। আমি দুয়ো আৰু আমাৰ সন্তান দুয়োৱে শিশুসকলৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ কাৰণে লগতে তেওঁলোকৰ ভৱিষ্যত সুশৃংখল হোৱাৰ কাৰণে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। শিশুসকল ভৱিষ্যতে এজন সুনাগৰিক হৈ উঠক। মৰমেৰে দীপা আৰু জ্যোতি। সিহঁতৰ পৰা বিদায় লৈ যাবলৈ ওলাওঁতেই এয়া ইয়াৰে বাইদেউগৰাকী আহি পালে। হিন্দী অসমীয়া মিক্স। বাই বাই। চবে এক্সাম দিলা ন?
কেনেকুৱা হৈছে অঁ আজি শেষ হ'ল ন আজি হাইস্কুলখিনিও শেষ অঁ আকৌ আহিম দেই কেতিয়াবা বাইদেউ আহিছোঁ তাৰ পৰা ওলাই আকৌ আমি পালোগৈ মিছন চাৰিআলি মিছন চাৰিআলিতো কেইজনমান বৃদ্ধ ব্যক্তি থাকে গতিকে তেওঁলোককো কিবা এটা দিবলৈ বুলি ভাগ্যক্ৰমে গোটেই ব্যক্তিকেইজনকে লগ পালোঁ এইজন অন্ধ ব্যক্তিও বহুত বেয়া লাগে দেখি পেলাই তেওঁকো পালোঁ লগ দিনটো এইদৰে সুন্দৰ সুন্দৰ সময়বোৰ সুন্দৰ সুন্দৰ অভিজ্ঞতাৰে সামৰি আকৌ আমি আহি পালোঁহি হোটেলত কিবা এটা খাই লওঁ বুলি আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ আজিলৈ বাই বাই